নিশাৰ আকাশত খালী চকুৰে দেখা পোৱা তৰাবোৰৰ মাজত আমি বিভিন্ন পেটাৰ্ণ দেখিবলৈ পাওঁ আৰু এনে পেটাৰ্ণবোৰক আমি কনষ্টেলেশ্যন অথবা তাৰকামণ্ডল বুলি কওঁ। আকাশত কেতিয়াবা এই ধৰণৰ এম অথবা ডব্লিউ শ্বেপৰ তৰাৰ সমষ্টি আপোনালোকৰ চকুত পৰিছেনে? এই ডব্লিউ অথবা এম শ্বেপৰ তাৰকামণ্ডলটোৱে হৈছে কেছিঅপিয়া তাৰকামণ্ডল, যাক অসমীয়াত কাশ্যপী অথবা শৰ্মিষ্ঠা তাৰকামণ্ডল বুলি নামাকৰণ কৰা হৈছে। কেছিঅপিয়া এক চাৰ্কুমপোলাৰ কনষ্টেলেশ্যন, যি উত্তৰ গোলাৰ্ধৰ উত্তৰ দিশে ধ্ৰুৱ তৰাৰ পৰা কিছু আঁতৰত দেখা পোৱা যায়। এই তাৰকামণ্ডলত 5টা মূল নক্ষত্ৰ আছে। এই কেছিঅপিয়া অথবা শৰ্মিষ্ঠা তাৰকামণ্ডলক লৈ বিভিন্ন পৌৰাণিক কথা প্ৰচলিত হৈ আহিছে। গ্ৰীক প্ৰথা অনুসৰি কেছিঅপিয়া আছিল এথিঅপিয়াৰ ৰাণী, যি অত্যন্ত সুন্দৰ আছিল, কিন্তু লগতে আছিল অতি অহংকাৰী। এই অহংকাৰ খৰ্ব কৰিবৰ বাবে সমুদ্ৰৰ দেৱতা পচাইডনে এথিঅপিয়া আক্ৰমণ কৰাইছিল আৰু এই যুদ্ধ অন্ত পেলাবলৈ কেছিঅপিয়াৰ সুন্দৰী কন্যা এণ্ড্ৰমেডাক পচাইডনলৈ উৎসৰ্গা কৰিব লগা হৈছিল। কিন্তু শেষত গ্ৰীক মহানায়ক পাৰ্চিয়াছে এণ্ড্ৰমেডাক পচাইডনৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল। আনহাতে কেছিঅপিয়াক দিয়া হৈছিল এক চৰম শাস্তি। এই গৰ্বিত অহংকাৰী কেছিঅপিয়াক নিজৰে সিংহাসনত বন্দী কৰি আকাশত স্থাপন কৰিছিল পচাইডনে, আৰু সেইদিন ধৰি আজিলৈকে কেছিঅপিয়া চিৰদিন নিজৰ আসনত বহিয়ে জীৱন অতিবাহিত কৰিছে। এই পাৰ্চিয়াছ, এণ্ড্ৰমিডা আদিবোৰ আচলতে একোটা কনষ্টেলেশ্যন। ভাৰতীয় মহাকাব্যত এণ্ড্ৰমিডাক দেৱযানী, কেছিঅপিয়াক শৰ্মিষ্ঠা আৰু পাৰ্চিয়াছক যযাতি বুলি নামাকৰণ কৰা হৈছে। গ্ৰীক মহাকাব্যৰ দৰে ভাৰতীয় মহাকাব্যতো এই কেছিঅপিয়া তাৰকামণ্ডলক লৈ আখ্যান পঢ়িবলৈ পোৱা যায়। আমাৰ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ভাওনাত গছ দেৱযানী উপাখ্যান নামৰ এক জনপ্ৰিয় নাটৰ প্ৰচলন আছে। আলফা কেছিঅপিয়া অথবা চেডাৰ এই তাৰকামণ্ডলৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ। এই তাৰকামণ্ডলত বহুকেইটা নীহাৰিকা আৰু ছুপাৰনভা বিস্ফোৰণৰ অৱশেষ দেখা পোৱা যায়। হাৰ্ট এণ্ড ছ'ল নেবুলা, পেকমেন নেবুলা, অউল ক্লাষ্টাৰ আদি এই কনষ্টেলেশ্যনৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰ। ইয়াৰোপৰি এই তাৰকামণ্ডলৰ জৰিয়তে দুটা খুব বিখ্যাত জ্যোতিষ্ক আকাশত বিচাৰি উলিয়াব পাৰি। এটা হৈছে ধ্ৰুৱ তৰা অৰ্থাৎ পল ষ্টাৰ আৰু আনটো হৈছে এণ্ড্ৰমেডা গেলেক্সি। কেছিঅপিয়া কনষ্টেলেশ্যনৰ ওচৰে পাঁজৰে এই দুইটা জ্যোতিষ্ক বিচাৰি উলিয়াব পাৰি। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।